চাওক আমি এইবাৰ যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত UPPL দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক আমি সমৰ্থন কৰিছোঁ আৰু এই সমৰ্থন মানে সকলো মুছলমান সম্প্ৰদায়ৰ মানুহখিনিৰ সমৰ্থন আছে যে কিয়নো আজি 15 বছৰ কাল বিজেপিৰ সংসদ 2004 চনত নাৰায়ণবৰ কটকী আছিল কিন্তু তেওঁ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো জনসাধাৰণৰ মানে মাথাৰ ওপৰত ভাত ৰান্ধি খাই ভাত বনাই তেওঁ গৈ এই শিৱসাগৰত খালে কিন্তু মঙলদৈ লোকসভা সমষ্টিৰ মানুহখিনিৰ ভোকত ৰাখিলে তাক চেঞ্জিং কৰি আমি আকৌ দ্বিতীয়বাৰ 2009 চনত বিজেপিৰ কেণ্ডিডেট এই ৰমেন ডেকাক সমৰ্থন কৰি মানে তেওঁক জিকাই দিছিলোঁ 2014 চনতো তেওঁক জিকাই দিছিলোঁ কিন্তু কি হ'ল তেওঁ মঙলদৈ সমষ্টিখন ডেভেলপ কৰাৰ বাদে তেওঁ কি কৰিলে আকৌ সেই যোৰহাটে ডেভেলপমেণ্ট কৰিলে মঙলদৈ জনসাধাৰণৰ কোনো কথা চিন্তা নকৰিলে সেয়ে আমি মানে মঙলদৈ লোকসভা সমষ্টিৰ পৰা আমাৰ নিজৰ এলেকাৰ পৰা প্ৰদীপ কুমাৰ দৈমাৰী এতিয়া যিয়েই নহওক যেনেকৈ যি হওক কিন্তু আমাৰ লোকেল কেণ্ডিডেট হিচাপে আমি মনে প্ৰাণে তেওঁক মানে তেওঁৰ পিছত লাগিছোঁ আৰু তেওঁক জিকাৰ কাৰণে চেষ্টা কৰিম যাতে আমি মঙলদৈ সমষ্টিটো আমি আমাৰ দখলত আনিব পাৰোঁ বা এই আমাৰ প্ৰদীপ কুমাৰী দৈমাৰী ডাঙৰীয়াক জিকাব পাৰোঁ আৰু তেওঁ আমাৰ লগত কথা দিছে যে তেওঁক জিকাবৰ পিছত সকলো জনগোষ্ঠীৰ সমস্যাৰ হৈ মাত মাতিব মানে ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি দূৰ কৰাৰ বিষয়ে তেওঁ কাম কৰিব এই কথাটো আমি নিশ্চয় আন্তৰিকতাৰে মানে বিশ্বাস কৰি লৈছোঁ আৰু প্ৰদীপ কুমাৰ দৈমাৰীৰ হৈ মই সমগ্ৰ মুছলমান আৰু সমগ্ৰ মানে জনজাতিক আহ্বান কৰিব বিচাৰিছোঁ যে এই মানে যিটো ফাঁকিবাজ বিজেপি চৰকাৰ আছিল সেই বিজেপি চৰকাৰক আমাৰ এই মঙলদৈ সমষ্টিৰ পৰা বিদায় দি আমি নতুন দল UPP দলৰ হৈ মানে সকলো ৰাইজক ভোট দিবলৈ আহ্বান কৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে এই লোকসভা নিৰ্বাচনৰ এই প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক জিকাই দি তেওঁক ৰাইজৰ মানে সকলো মানে কাম কৰিবৰ কাৰণে মানে ক্ষমতা হাতত তুলি দিবৰ কাৰণে মই সকলো জনগোষ্ঠীৰ বা লগতে আমাৰ সংখ্যালঘু মুছলমান ভাইসকলক ক'ব বিচাৰিছোঁ যে মুছলমান ভাইসকলে আজি ভাৰত স্বাধীনৰ পিছত কোনোদিন চৰকাৰৰ ওচৰত কোনো দাবী কৰা নাছিল যে একমাত্ৰ দাবী কৰিছিল যে মুছলমানসকলক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব লাগে অন্যথা কোনো দাবী কৰা নাছিল এইবাৰ যি দেখা পাইছে মুছলমানসকলৰ ওপৰত বিজেপিয়ে নিৰ্যাতন চলাই আছে বিজেপিয়ে মুছলমানসকলক একঘৰীয়া কৰিব বিচাৰিছে বিজেপিৰ এই হিন্দু মুছলমান ৰাজনীতি আমাৰ পৰা দূৰ কৰাৰ কাৰণে প্ৰদীপ কুমাৰ দৈমাৰীক আমি কি কৰিছোঁ মনোনয়ন হিচাপে প্ৰাৰ্থী হিচাপে আমি এই থিয় কৰাইছোঁ গতিকে মই সকলো মুছলমানক এই হিন্দু মুছলমানৰ ৰাজনীতি দূৰ কৰাৰ কাৰণে প্ৰদীপ কুমাৰ দৈমাৰীক ভোট দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ।